মোদীৰ দেশক ট্ৰাম্পৰ হুংকাৰ বাণিজ্য যুদ্ধৰ ব্লুপ্ৰিণ্ট বন্ধুত্ব এফালে দাদাগিৰি আনফালে ট্ৰাম্পৰ নতুন চাল ভাৰতীয় সামগ্ৰীৰ ওপৰত 12.5% টেক্স ককাল ভাঙিব নেকি ট্ৰেণ্ডে আলোচনা টেবুলত বন্ধুত্ব অন্তৰালত ব্যৱসায়িক যুদ্ধৰ হুংকাৰ আমেৰিকাৰ ফাষ্ট নীতি ট্ৰাম্পৰ চকুত কেৱল নিজৰ স্বাৰ্থ অৰ্থনৈতিক চাঞ্চল্য ৱাশ্বিংটনৰ পেচাৰ পলিটিক্স হোৱাইট হাউছৰ স্পষ্ট বাৰ্তা ব্যৱসায়ত কোনো ৰেহাই নাই বিশ্বগুৰু ভাৰতৰ ওপৰত আকৌ এবাৰ খং উজাৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আপকি বাৰ ট্ৰাম্প চৰকাৰ বুলি বুকুত সাৱটি লোৱা মোদীৰ বন্ধুত্বক ভেঙুচালি কৰি এইবাৰ ভাৰতৰ ওপৰত 12.5% শুল্ক আৰোপ কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে ৱাশ্বিংটনে কিন্তু প্ৰশ্ন হয় ডনাল্ড ট্ৰাম্পৰ এই দাদাগিৰিক লৈ কিমান দিনলৈ মৌন হৈ থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চকুৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে নিবিড় বন্ধুত্বৰ ছবি কিন্তু অন্তৰালত ভাৰতৰ ব্যৱসায়িক ককাল ভাঙিবলৈ ট্ৰাম্পৰ নতুন চাল বিশ্বজুৰি আমেৰিকাৰ ফাষ্ট নীতি চলোৱা ডনাল্ড ট্ৰাম্পে এবাৰ পোনপটীয়াকৈ লক্ষ্য কৰি লৈছে ভাৰতক ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি হোৱা সামগ্ৰীৰ ওপৰত 12.5% পৰ্যন্ত অতিৰিক্ত টেক্স জাপি দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ট্ৰাম্প প্ৰশাসনে আচলতে এয়া হৈছে ট্ৰাম্পৰ পেচাৰ পলিটিক্স অৰ্থাৎ চাপৰ ৰাজনীতি ট্ৰাম্পে ভালদৰে জানে যে নৰেন্দ্ৰ মোদীক যদি ব্যৱসায়ৰ টেবুলত হৰুৱাব লাগে তেন্তে প্ৰথমে আক্ৰমণ কৰিব লাগিব অৰ্থনীতিত হাৰ্লি ডেভিডছনৰ বাইকৰ পৰা আৰম্ভ কৰি আমেৰিকান আপেল বাদামলৈকে ভাৰতীয় লোকোৱা উচ্চ শুল্কৰ প্ৰতিৰোধ কৰিবলৈ এতিয়া 12.5%ৰ এই নতুন গেম খেলিছে হোৱাইট হাউছে কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল ট্ৰাম্পৰ এই দাদাগিৰিৰ সন্মুখত ভাৰত সঁচাকৈয়ে মৌন হৈ থাকিবনে দিল্লীৰ ৰাজধানীৰ অল ইণ্ডিয়াৰ খবৰ অনুসৰি মোদী চৰকাৰে এতিয়া ৱেট এণ্ড ৱাচ অৰ্থাৎ ৰব আৰু চোৱা নীতি লৈছে কাৰণ এয়া পুৰণি ভাৰত নহয় ইয়াৰ পূৰ্বেও যেতিয়া ট্ৰাম্পে তীখাৰ ওপৰত কৰ লগাইছিল তেতিয়া মোদী চৰকাৰে আমেৰিকাৰ 28টা সামগ্ৰীৰ ওপৰত পাল্টা শুল্ক লগাই উচিত শিক্ষা দিছিল এইবাৰ যদি ট্ৰাম্পে 12.5%ৰ খেলখন জাপি দিয়ে তেন্তে নতুন দিল্লীয়েও ইটাৰ উত্তৰ পাথৰে দিবলৈ সাজু হৈছে ইণ্টাৰনেশ্যনেল ডেস্ক K24